বন্ধু বান্ধৱীসকল জিনিয়াছ আসাম টুডে ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অসম চৰকাৰৰ এক বৃহৎ নিযুক্তিৰ বিষয়ে জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ভাল লাগিলে লাইক শ্বেয়াৰ বা কমেণ্ট কৰি জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। অসমৰ নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে অসম চৰকাৰে প্ৰায়ে কিছুমান বিশেষ নিযুক্তি বিজ্ঞাপন প্ৰকাশ কৰে। এইবুলিও অসম চৰকাৰে আৰক্ষী আৰু স্বাস্থ্য বিভাগত কেতবোৰ পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। আৰক্ষী বিভাগত 1429টা আৰু স্বাস্থ্য বিভাগত 2720টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। অকল স্বাস্থ্য ক্ষেত্ৰৰ লগতে নহয়, আমি সকলো ক্ষেত্ৰতে সমানভাৱে আগুৱাই যাব লাগিব। গতিকে ইচ্ছুক ব্যক্তিসকলে যিবিলাকৰ অৰ্হতা আছে বা অৰ্হতা সম্পন্ন, আমি সকলে এইটো বিভাগত এপ্লাই কৰিব পাৰোঁ। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ মেধাভিত্তিক হ'ব। গতিকে ইয়াত কোনো ধৰণৰ দুৰ্নীতিয়ে ঠাই নাপাব। আমাৰ ওচৰ চুবুৰীয়া শিক্ষিত যুৱক যুৱতীসকলক আমি এই বিষয়ে জনাব পাৰোঁ আৰু আগ্ৰহী ব্যক্তিসকলক আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এইখিনি আছিল আজিৰ বিশেষ নিযুক্তিৰ খবৰ। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু এনেকুৱা নতুন নতুন বিজ্ঞাপনৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে ভিডিঅ'টো সকলোৰ আগতে আপোনালোকে পাব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।